এনেই নকওঁ নহয় মই বোলো মোৰ ঘৰত এসোপা গাহৰি পুহিছোঁ। গোটেই পদূলি বাটটো অৱস্থা নাই বাঁহ পাত পৰি। বোলে শাৰী চাফ চিকুণ কৰি পেলাওঁচোন। নাই, এফালে মোক গছ গছকৈ দুজনীকৈ গাভৰু ছোৱালী। অ' পাপা, আপোনাৰ লগত মানে মোৰ কথা এটা আছিল। কচোন, কি কথা? আৰু সেই মই কাম কৰি থকাতে দেখা নাই নেকি? এই নহয় মানে আপুনি কথাটো কাম কৰি কৰিও শুনিব পাৰিব। সেই বিহু পালেহিয়ে নহয়, মাঘ বিহু। আপুনিয়ে কয় দেখোন সেই বিহু সময়ত বোলে কাপোৰবোৰৰ বহুত দাম হয়। সেইকাৰণে আমি ভাবিছোঁ সেই বিহুলৈ কেইদিনমান থকাৰ আগতেই কাপোৰকেইটা কিনি আনোগৈ। ভাল মোৰ তেজ খাবলৈ আহিলি আৰু দেই। কিবা কাম বন আছেনে বাৰু তহঁতৰ? মাঘ বিহুত মানুহে কাপোৰ লয় নেকি? অ' কেনেকৈ কয়? আপুনি সেই কাতি বিহুটো ক'ব কাতি বিহুত কাপোৰ লয় নেকি? পূজাৰ সময়ত ক'ব বোলে সেই পূজাত কাপোৰ লয় নেকি? এতিয়া মাঘ বিহুত চবেই আকৌ কাপোৰ কানি কিনিছে। একেবাৰে বহাগৰ বিহুত দিম যা, মোৰ মূৰটো চুবাই নাথাকিবি। পাপা, আমি ভাবিছিলোঁ আজি বিহু কাপোৰ আনিবলৈ যাম। ময়ো ভাবি আছিলোঁ বাৰু বিহু কাপোৰকেইটা কিনি লৈ আহোঁগৈ বুলি। নহ'লে বিহুৰ সময়ত যিহে সেই জুই চাই দাম কয়। ঘৰৰ কিবা কাম এটা কৰি পাইছহঁত নে গুৰুত্ব দি? এতিয়া এই পদূলি বাটটো মই বুঢ়া মানুহটোৱে সাৰিব লাগে নে তহঁত গাভৰু ছোৱালীকেইজনীয়ে সাৰি চাফা কৰিব লাগে? পপাই যে আৰু সেই আমি কিবা এটা খুজিলেই অকল কামৰ কথা উলিয়াই। বিহু বুলি চবেই কাপোৰ কানি লৈ আজৰি, আমাকহে এতিয়ালৈকে একো এটা আনি দিয়া নাই। মোৰ সন্মুখৰ পৰা আঁতৰ হচোন দেই, চুট মাৰি দিম ধুপকে উঠিবি একেবাৰে। অ' পাপা, আপুনি কেলেই মানুহটো ইমান চিকটা বাৰু? তহঁত এইখিনি বা যাবিনে? নাযাওঁ, আজি আমাক বিহু কাপোৰ লাগিবই, নহ'লে আমি প্ৰতিবাদ কৰিম, ধৰ্ণা দিম। অ' আমিও প্ৰতিবাদ কৰিম। অ' পাপা চাওক, আপুনি মোক একো নিদিয়ে নে? আপোনাৰ সেই ডাঙৰ ছোৱালী এজনীহে, বিহু বুলি কিবা এটা দিয়ক আকৌ। তোক কিবা এটা দিলেই হ'বনে? ইহঁতহালকোতো দিব লাগিব, ইহঁতোতো মোৰ ল'ৰা ছোৱালী। সেইটোকেতো কৈছোঁ, সেই ভণ্টিকো কিবা এটা দিব আকৌ। আপোনাৰ মাজু ছোৱালীও এজনীহে। ভাইটিকো দিব আৰু সেই মৰমতে কিবা এটা। আপোনাৰ আকৌ ল'ৰাও এটাহে। আমাক কিবা দিলে আকৌ মাও থাকি যাব, মাকো দি দিব আৰু কিবা এটা। আপোনাৰ আকৌ সেই মাইকী মানুহ এজনীহে। কৃষ্ণ কৃষ্ণ। অ' নিদিয়ে তাৰমানে মাক। আপোনাৰ সেই মালে মৰম চৰম নাই আৰু মানে ন? আপোনাৰ সেই বেলেগ ক'ৰবাত কিবা পৰিয়াল চৰিয়াল আছে নেকি বাৰু? অঁ সেইটোৱে চাগে, মই মাক এতিয়াই কৈ থৈ আহোঁগৈ। এই তেজ খোৱাহঁত, এনে হেৰি মাৰক যি টি কথা লগাই সংসাৰত জুই নিদিবি মোৰ। এতিয়া আমাক আজি কাপোৰ আনি দিবনে নাই সেইটো কওক। ব'ল ব'ল, উপায়তো নাই আৰু। হেৰি বেছি দূৰলৈ নাযাওঁগৈ খালি, কণেকেশ্বৰী দোকানৰ পৰাই আহোঁগৈ ব'ল। জোখত একো নানেই। ময়ো যাম, মোৰো কাপোৰ সদায় ডাঙৰ ডাঙৰকৈ আনে পাপাই। তহঁত গ'লে আৰু মই থাকি যাম নেকি কিবা? ময়ো যাম লগত ন পাপা? মোৰ চাইকেলখনত আকৌ তিনিওটাক কেনেকৈ লৈ যাম কচোন? মই অকলেই যাম, ভালকৈ চাই লৈ আহিম। নহ'ব দেই, মই হ'লে যামেই। নহ'ব নহয়, তই গ'লে ময়ো যাম লগত। তহঁত দুইটা গ'লে কিবা মই থাকি যাম নেকি? নহ'ব এনেকৈ, মই যামেই। ল'ৰা ছোৱালীহঁত ভালকৈ ধৰি ল দেই। এখন চাইকেলতনো বাৰু চাৰিটাকৈ মানুহ যাব পাৰেনে? উপায় নাই দেই ইহঁতৰ পৰা। অ' মা আমি যাওঁ দেই, বাই বাই। মোলৈ সেই ভাল চাই ব্লাউজ এটাকে লৈ আহিবি। হ'ব দে মা, লৈ আহিম। মই কিন্তু ভাল গাউন এটা কিনিম দেই, কৈ দিছোঁ। জয়ন্তী জেঠাই, আমি মানে এই দুবিয়াল চাৰিআলি যে কণেকেশ্বৰী দোকানলৈ বজাৰ কৰিবলৈ যাওঁ, বিহু বজাৰ। অ' জেঠাই, আমি বজাৰলৈ যাওঁ দেই। হয় নেকি? অতোন, মই সেইফালেকে যাম বুলি আহিছিলোঁ। পাৰিলে মোকো লৈ যাচোন, কিমাননো খোজকাঢ়িম। কৃষ্ণ কৃষ্ণ, জয়ন্তী বাই, তই মানুহ মাৰিবি দেই। দেখা নাই এই আমি চাৰিটা কেনেকৈ ঠেলা হেঁচাকৈ উঠিছোঁ? হে প্ৰভু জয়ন্তী বাই, তই এইখনত কেনেকৈ যাবি বাৰু? কেলে দীপলক অকণমান আগলৈ দি দে আকৌ, হেন্দুলডালত জেগা আছেই নহয়। পাগল নকৰিবি দেই জয়ন্তী বাই। হ'ব তেনেহ'লে যা, আমি আৰু ডাল দৰিদ্ৰ মানুহ, সহায় কৰাও কোনো মানুহ নাই।
শুনিছেনে? সেই জয়ন্তী বাইলে ব্লাউজ এটাকে লৈ আহিব। হ'ব বাৰু দে, লৈ আহিম। ব্লাউজ এটা লৈ আহা যদি মই নাজানোগে আৰু। তই থাক গৃহত যা। ল'ৰা ছোৱালীহঁত ভালকে ধৰি যাবি দেই, পৰিবি চাবি। ৰাতিপুৱাৰ পৰা আটাইকেইটাই চিঞৰ বাখৰ, কাপোৰ লাগে কাপোৰ লাগে। বাপেকক তেল চেল মাৰি গৈছে এতিয়া। তয়ো সেই কিবা কানি কাপোৰ আনিবলৈকে ওলাইছিলি হ'ব পাই জয়ন্তী বাই? নহয় অ', মই সেই মণিৰামৰ দোকানৰ পৰা আহোগে বুলি ওলাইছিলো। কণতেলৰ চাউল আহিলে বোলে। আজি নাযাওঁ আৰু, থক দে, কাইলৈকে যাম। বন্ধুসকল, ভালনে আপোনালোকৰ? আমি ভালেই আছোঁ। হেৰি, মাঘ বিহু পালেহিয়ে নহয় আৰু। আমাৰ গোটেই সেই তিনিওটা ল'ৰা ছোৱালীয়ে চিঞৰ বাখৰ, বিহু কাপোৰ লাগে। বিহু সময়ত আকৌ কাপোৰ কানিবোৰ বৰ দাম হয় নহয়, একেবাৰে 60 সমান দাম আৰু, চুবই নোৱাৰি। মোলৈ আৰু সেই ব্লাউজ এটাকে আনিবলৈ কৈছোঁ। ল'ৰা ছোৱালী ইমান উৎপাত আৰু আমি মাকবোৰে সেই কাপোৰ কানি কিনাই নহয়। আমাৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগে, লাইক কমেণ্ট কৰিব দেই। বন্ধুসকল, মোক চিনি পাইছেই নহয় চাগে? মই জয়ন্তী বাই, সদায় সদায় আহিয়ে থাকোঁ। মোক যদি আপোনালোকৰ ভাল লাগে, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। বল বল মনো, সেই ধুনীয়াকৈ গাখীৰ চাহ পানী অকণ বনাবিগে, খামগে আৰু মই। অঁ আহ ভিতৰলৈ যাওঁ।